মই সৌৰভ দাস আৰু আপোনালোকক স্বাগতম জনাইছোঁ পেইণ্টিং এণ্ড কালচাৰ চেনেললৈ। আৰু আজি মই গৈ আছোঁ লতাশিল খেলপথাৰৰ ওচৰতে। আজি মানে 2 ফেব্ৰুৱাৰীত এটা অসমীয়া মাহেকীয়া আলোচনী বৰ্ণিলৰ উদ্যোগত ৰং তুলিকাৰে এদিন নামৰ এটি অনুষ্ঠান আয়োজন কৰিছে। তো তাতে গৈ কিছুমান ছবি আঁকিম আৰু বলক ভিডিঅ'টো আৰম্ভ। মই এতিয়া আহি পাইছোঁ বিষ্ণু নিৰ্মালা ভৱনত আৰু ইয়াত কিছুমান ছবি অঁকাৰ ব্যৱস্থা কৰিছে বৰ্ণিলে। তো বলক ভিতৰলৈ সোমাই যাওঁ আৰু কিছুমান ছবি আঁকো। তো বলক ভিতৰলৈ চাওঁ আৰু মোৰ লগত বিভিন্ন চিত্ৰশিল্পী আছে ইয়াতে। তো তেওঁলোকৰ কি ছবি আঁকে সেইবোৰ আমি চাম আৰু ময়ো কিছুমান ছবি আঁকিবলৈ চেষ্টা কৰিম। বলক ভিতৰলৈ যাওঁ।
ৱেল, বৰ্তমান এই ছবিখন মই অংকন কৰিছোঁ আৰু ইয়াত অসমৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ বিষয়ে মই কিছুমান ধাৰণা দিবলৈ এই ছবিখন অংকন কৰিছোঁ। আজি ভিডিঅ'টো চাই আপোনালোকক যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কেনেকৈ পাইছে কমেণ্টত জনাব। ধন্যবাদ।